এইখন বহুত ডাঙৰ ফিল্ডখন বহুত ডাঙৰ। ছাৰহঁতৰ ঘৰৰ লগতে আছে এই ফিল্ডখন, বহুত ডাঙৰ ফিল্ড। দুজন ল'ৰাই ফুটবল প্ৰেক্টিছ কৰি আছে। বহুত ডাঙৰ ফিল্ড। ইয়াতে ফুটবল খেলটো খুব জনপ্ৰিয়। ইয়াতে এই ঠাইবোৰত ফুটবল খেল বহুত জনপ্ৰিয় হয়। ফুটবল খেলৰ কাৰণে মানুহবোৰ পাগল। আৰু এই ফিল্ডখনতো প্ৰায়ে ফুটবল খেল হৈ থাকে। মই ইয়াতে আহি পেলাইও ফুটবল খেল মই চাইছোঁ ইয়াতে। আৰু বেছিভাগ সকলোতকৈ বেছি এওঁলোকে প্ৰেক্টিছ কৰে ফুটবলে। এই দুজন ল'ৰাই কৰি আছে, ডেকা ল'ৰা ফুটবল প্ৰেক্টিছ কৰি আছে। আৰু এওঁলোকে তাৰমানে বিভিন্ন ধৰণৰ এক্সাৰচাইজো কৰে এই ফিল্ডখনতে। ছাৰহঁতৰ এইখন মেজিক গাড়ী ছাৰৰ ভাইটিজনে চলায়। ভাইটিৰ নাম পদ্মই চলায় এইখন মেজিক। আৰু ছাৰৰ এই হ'ল ছাৰহঁতৰ ঘৰ। এইখন মোৰ স্কুটিখন, এয়া ছাৰহঁতৰ ঘৰ। এইবোৰ ধান কাটি ডাঙৰিবিলাক পেলাই থৈ দিছে। তাৰপিছত মাৰাণ মাৰিব, মৰণা। আমি মাৰাণ বুলি কওঁ দেই, শুদ্ধ অৰ্থত শুদ্ধ হেৰিটো মৰণা। আগতে মই এই ঘৰটোত আছিলোঁ। এই ঘৰটোত আপোনালোক চাই লওক। এই ঘৰটোত আছিলোঁ মই আগতে এই ঘৰটোত। এতিয়া এই ৰুমটো বন্ধ আছে। এই ৰুমটোত আছিলোঁ, কিন্তু এতিয়া মোক এই নতুন ঘৰটোত থাকিব দিয়ে ইয়াৰ পৰা। তো ছাৰে নতুনকৈ বান্ধিছে। এতিয়া মই এই ঘৰটোত থাকোঁ। এই ঘৰটোত মইতো নিজৰ ঘৰৰ দৰে মই আহিয়ে থাকোঁ আৰু ইয়াতে থাকিয়ে থাকোঁ। ছাৰৰ লগত থাকোঁৱে এই ঘৰটোত। আৰু এইবিলাক ছাৰহঁতৰ ধান। ছাৰ মৰণা কেতিয়া মাৰিব? আহিব 2-3 পিছত খাব। আমি ছাৰ মাৰাণ মাৰা বুলি কওঁ, আপোনালোকে কি কয়? ধান মৰাই কয়। আমি কিন্তু মাৰাণ মাৰা বুলি কওঁ দক্ষিণ কামৰূপৰ ভাষাত। ছাৰহঁতৰ এইবিলাক ধান, এইবিলাক আমাৰ কিন্তু একো খেতি বাতি নাই। আমাৰ খেতি নাই, গৰু নাই, পুখুৰী নাই, আমাৰ একো নাই। জাষ্ট আমি তাৰমানে অসমীয়া বুলি নামটো লৈ বাচি আছোঁ। আমাৰ একো নাই। না আমাৰ খেতি আছে, না আমাৰ পুখুৰী আছে, না আমাৰ গৰু আছে। এটা সময়ত আছিল আমাৰ গাঁৱত, যেতিয়া আমাৰ দেউতাহঁত গাঁৱত আছিল। কিন্তু আমি এতিয়া বেলেগত উঠি আহিলোঁ, আমাৰ এতিয়া একো নাই। এইটো ছাৰৰ ঘৰ, এইটো। আৰু এইবোৰ ছাৰহঁতৰ পুৰণি ঘৰ। এইবিলাক বাকী দাদাহঁত থাকে, ছাৰে এতিয়া এইটো ঘৰত থাকে। কিন্তু সকলোৰে লগত লিংক আছে। কাৰো লগত কোনো ধৰণৰ একো হাই কাজিয়া বা একো নাই। সকলো এতিয়াও মিলি আছে। ছাৰহঁতৰ পৰিয়ালটো বৃহৎ পৰিয়াল। 11জন মেম্বাৰ ন ছাৰ আপোনালোকৰ? ছাৰহঁতৰ 11জন মেম্বাৰ। তো চাই লওক, বহুত ডাঙৰ এলেকা ছাৰহঁতৰ কিমান আছে মাটি ইয়াতে? 4 বিঘা 5 বিঘামান হ'ব আৰু গোটেই এলেকাটো। আৰু ইয়াতে ছাৰহঁতৰ হেৰিও আছে, গাহৰিৰ ফাৰ্মো আছে। সেইটো বাৰু পিছত মই দেখুৱাম কালি। মানে এতিয়া অলপ আন্ধাৰো হ'ল। এইবিলাক চব তাৰমানে আৰু বহুত ডাঙৰ এলেকা ছাৰহঁতৰ। এইবিলাক চব কলগছ, তামোল গছ এনেকুৱা আছে আৰু। এতিয়া অসীম ছাৰ আৰু মই ওচৰৰে হাতীগাঁও বুলি এখন ঠাইত যাম। মোৰ কিবা কিবি বজাৰ কৰিব লগা আছে, তাত অলপ বজাৰ কৰিম, দুয়ো চাহ খাম আৰু গধূলি হোৱাৰ আগে আগে সোনকালে গুচি আহিম। কাৰণ ইয়াত দোকান চোকানবোৰ বেছি ৰাতিলৈ খোলা থাকে। ঠিক তাৰমানে মানুহ চিনি নোপোৱা হোৱাৰ পিছতে মোটামুটি 6:30 মানতে আৰু বন্ধ হৈ যায়। গতিকে আমি সোনকালে তাৰ পৰা গুচি আহিম। আমি এতিয়া অসীম ছাৰ আৰু মই গৈ আছোঁ। আপোনালোকে চাওক কি ধুনীয়া ৰাস্তা, দুয়োফালে ধুনীয়া ধুনীয়া সেউজীয়া গছ আছে, নিৰিবিলি পৰিৱেশ, জনবসতি একেবাৰে পাতল। আপোনালোকে চাওক, ধুনীয়া পৰিৱেশ, ধুনীয়া। এই আমি আহি পালোঁ, হাতীগাঁও আহি পালোঁ। আৰু ইয়াতে ওচৰতে এখন দোকান আছে, তাত আমি বজাৰ কৰিম। এইখন ফিল্ড হাতীগাঁও হাইস্কুল, এইখন হাতীগাঁও হাইস্কুলৰ এইখন ফিল্ড। আৰু আমি ইয়াতে এখন দোকানতে আমি বজাৰ কৰিম, কিবা কিবি গেলামাল।
এইখন আছিল না এইখন বজাৰ কৰোঁ আমাৰ বজাৰ কৰা হৈ গ'ল এতিয়া অসীম ছাৰ আৰু মই একাপ একাপ চাহ খাম আৰু সেই উদ্দেশ্যে আমি চাহ দোকান এখনত গৈ আছোঁ পৰা অসীম ছাৰৰ ঘৰত যাম আমি চাহ দোকানখন আহি পালোঁ আৰু এতিয়া অসীম ছাৰ আৰু মই ইয়াতে একাপ একাপ চাহ খাম ইয়াতে এতিয়া হয় আমি কণী বিস্কুট সেনেকুৱা বস্তুৰে আমি চাহ খাব লাগিব ইয়াতে এতিয়া অলপ দেৰিও হ'ল যদি কিবা যদি বনাইছিলোঁ চিঞৰা তিয়ৰা সেইবোৰ ইতিমধ্যে শেষ হৈ গৈছে দাদা গাখীৰৰ গৰুৰ গাখীৰৰ চাহ ন অঁ পিয়'ৰ গৰুৰ গাখীৰৰ চাহ ছাৰে বিস্কুট খুলি আছে বিস্কুটেদি চাহ মই চাহ ছাৰ কিবা কণী চণী খাব নেকি নাখায় আচ্ছা দিয়ক হ'ব দিয়ক মই এতিয়া পানেশ্বৰ ছাৰৰ দোকানত আছোঁ পানেশ্বৰ ছাৰৰ দোকানত আহিছোঁ এতিয়া এইখনেই হ'ল পানেশ্বৰ ছাৰৰ দোকান ছাৰ অঁ এইখন ছাৰৰ দোকান বিভিন্ন বস্তু আছে ইয়াতে ছাৰ কম্পিউটাৰৰ কামো কৰে ন ছাৰ অঁ আৰু এই বাল্ব পানেশ্বৰ ছাৰে বাল্ব বনায় ওপৰত আপোনালোকে যে দেখিছে সেইটো LED বাল্ব বনোৱা এটা মেচিন ছাৰে 7 ৱাট 5 ৱাট 9 ৱাট এনেকুৱা বিভিন্ন ৱাটৰ LED বাল্ব বনায় আৰু সেইবোৰ দোকানত বিক্ৰী কৰে ওচৰৰ মানুহবোৰে ছাৰৰ পৰাই বাল্ব চাল্ব নিয়ে ইয়াৰ উপৰিও ছাৰে ইলেক্ট্ৰিকৰ ফেন চেন ইত্যাদি বহুতো সামগ্ৰী তেওঁৰ দোকানত বিক্ৰী কৰে এতিয়া 5:15 মান হ'ল কিন্তু এতিয়া ইয়াত বহুত আন্ধাৰ হৈ গৈছে 5:15 এতিয়া বহুত আন্ধাৰ হৈ আছে আৰু ঠাণ্ডাও বহুত ঠাণ্ডা পৰিছে আমাৰ ফালে আমি হাফ চুৱেটাৰ পিন্ধি থাকোঁ এতিয়া কিন্তু মই নিজে জেকেট পিন্ধি আছোঁ আৰু আমাৰ তাত এনেকুৱা 5:10-15 এনেকুৱা কেতিয়াও আন্ধাৰ নহয় আপোনালোকে চাই লওক কিমান আন্ধাৰ হৈছে একো চিনিয়ে নাপায় এইয়া অলপ আগতে অসীম ছাৰহঁতৰ ছাগলী এটা জগিলে এটাই পোৱালি দিছে মতা পোৱালি এইটো পোৱালিটো এতিয়া বহুত ঠাণ্ডা আছে সেইকাৰণে পোৱালিটো ভালকৈ এতিয়াও থিয় দিব পৰা হোৱা নাই এই জুইত সেকিলে দাদা আছে দাদাই অলপ আগতে জুইত সেকিলে কিন্তু এতিয়াও তাৰমানে পোৱালিটো ভালকৈ থিয় দিব পৰা হোৱা নাই হয়তো কালি ৰাতিপুৱা ৰ'দ দিয়াৰ পিছতহে ৰ'দত যেতিয়া অলপ সময় থৈ দিব তেতিয়াহে হয়তো ভালকৈ থিয় দিব পাৰিব তাৰমানে ইয়াতে ঠাণ্ডা বহুত ঠাণ্ডা আছে এতিয়াও ইয়াতে বহুত ঠাণ্ডা পূৰা জেকেট টুপি চুপি লগাই আছোঁ আৰু এতিয়া বোধহয় 6টা বজা নাই ওচৰৰ চকটোৰ পৰা আহিলোঁ তাৰ দোকান চোকানবিলাক এতিয়াই বন্ধ কৰিবলৈ আৰম্ভ কৰিছে তাৰমানে ইয়াৰে মানুহবিলাক মোটামুটি 7:10-15 ভিতৰত খাই লৈ শুই দিয়ে আৰু ৰাতিপুৱাই সোনকালে উঠে উঠি তেওঁলোকে ৰবৰ কাটিব যায় আৰু এতিয়া কিছুমানে ধান কাটিব যায় গতিকে এতিয়া বাহিৰৰ দৃশ্যটো দেখুৱাব নোৱাৰি চাৰিওফালে এই 5:30-6 বজাতে ঘিটিয়া আন্ধাৰ হৈ আছে মাত্ৰ ওচৰতে এটা সৰু চক আছে সেই চকটোৱে অকল 2-4খন দোকান খোলা আছিল এতিয়া বন্ধ কৰিব আৰম্ভ কৰিলে আমি আছিলোঁ তাৰ পৰা গুচি আহিলোঁ আৰু অলপ পিছতে 7:10-15 ভিতৰতে গোটেইবিলাক মানুহে খাই লৈ শুই দিব ৰাতিপুৱাটোৰ কাৰণে কাৰণ এইবিলাক বেছিভাগ মানুহেই হ'ল ইয়াতে শ্ৰমজীৱী মানুহ গতিকে তেওঁলোকে ৰাতিপুৱা সোনকালে উঠে আৰু গধূলি সোনকালে শুই দিয়ে অসীম ছাৰৰ ঘৰত আজি মোৰ দ্বিতীয়টো ৰাতি আৰু অলপ পিছত আমিও ভাত খাই শুই যাম আৰু আপোনালোকক পুনৰ কাইলৈ ৰাতিপুৱা লগ পাম কাইলৈ ৰাতিপুৱা লগ পোৱাৰ আশাৰে এতিয়া শুভৰাত্ৰি জনালোঁ শুভৰাত্ৰি